मैं बेंगल पर आহি গৈছোঁ বিস্কুট লৈ কিনে যাম তেজপুৰ এইকাৰণে মোক চেঙেল দিছে চেঙেল দি কৈছে কি আছে মই কৈছোঁ বিস্কুট আছে এই কয় মাল চাল খাই কেনে মোক কৈছে 500 টাকা লাগব তা মই 500 টাকা নাই মোৰ তাত 200 টাকা আছে এইটো লওক কয় এইটো না হ'ব কয় গাড়ী উঠাই কেনে মোক মাৰিছে মাৰি কেনে থানাত আনি কেনে পুৰা মাৰডাং কৰি দিছে কয় 20,000 লাগব 30,000 লাগব এনেকৈ ভাবে কৈ আছে কৰা বন্ধ কৰাব দিয়ক নহলে আমাক মাৰি ফেলক নহলে আমাক বিকিনি দিয়ক আমি খাই যাই ঘণ্টা মৰি যাম গাড়ী ঘোড়া বন্ধ কৰি দিয়ক গাড়ী ঘোড়া আমি তো বন্ধ কৰিছো লাগে পুলিচে যদি আগত কিমান টকা দিব লাগে আসলে প্ৰতিখন থানাৰ আগত এতিয়া মইতো ৰাতিকে নাহো দাদা মই দিনতে আহোঁ কিন্তু থানাত কেতিয়াবা 10 টকা 20 টকা 50 টকা কেতিয়া ৰাতি হ'লে মানে 200 500 এনেকৈ মাতি থাকে ছাৰ এইটো আমি কি কম 20 টাকা নাই 50 টাকা 100 টাকা 200 টাকা এনেকৈ যোৱাকালি প্ৰথমতে ৰাতি কিমান টকা বিচাৰিছিল আচলতে আৰু কি পহৰা দি টকা 500 টাকা তুলিছে 20,000 লাষ্টত বেলে সেইজন মানুহৰ পৰা আপুনি জানিব পাব এই যিটো মানুহ মাৰি ফেলাই দিছে তাৰ অৱস্থা বহুত বেয়া সিৰিয়াছ এনেকৈ মানুহ নামাৰে কুকুৰ কয় এনেকৈ আপোনাৰ ঘৰৰ কুকুৰ পোৱা থাকিলে আপুনি বিস্কুট খুৱাই দিয়ে কৈছিল সাধাৰণ জনতাৰ ওপৰত মানে নৰম হ'ব দিছিল আৰু ক্ৰিমিনেলৰ লগত কঠোৰ হ'ব দিছিল সাধাৰণ জনতাৰ পৰা নৰম নহয় সাধাৰণ জনৰ ওপৰত এখন জুই হৈ গৈছে গৰম হৈ গৈছে জুই যেনেকৈ কয় না আপোনাৰ ঘৰত এই দেশলাই মাৰাৰ আগত যেন জুই জ্বলি যায়